হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। একদম ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে। প্ৰগ্ৰাম চাবলৈ যাম, গতিকে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। লাহে লাহে ৰেডি হৈ আছোঁ। এফালে এওঁৰ কাপোৰ এইবিলাক ৰেডি কৰিছোঁ। এইফালে মোৰ কাপোৰ মই বাইষ্টিক কৰি আছে। যাব আৰু বিহু যাব হা? এয়া ক'লৈ যোৱা তুমি? চাহ কাক বিয়া পাতিবা তুমি? চাহ এইফালে চোৱা, মোলৈ চোৱা। হাজি কাচি ক'লে ওলাইছা? লৈ আহাকে জল্দি আনিবা নেকি? কিয় কি হয় হৈছে কি কৰিবা তুমি কোৱাচোন? এতিয়া কোৱা। ডিমগিলা এনেকৈ যা কিয় যা বাবা বেজটো পিন্ধি লোৱা। চাওঁ এতিয়া মই ৰেডি হৈ গ'লোঁ, যাম আৰু। কেনেকুৱা লাগিছে বাৰু? কি কৈছা? একো ভাল লগা নাই বোলে। তেওঁ চাওকচোন, এবাৰ এযোৰ পিন্ধি গ'ল, তাৰপিছত আকৌ এতিয়া সলাই দিলে। কিয় সলাইছো? গৰম লাগিছে মোক। এনেকুৱা লাগিছে কোৱা না। ভাল লগা নাই বুলি ক'লোৱে দেখোন। কিয় ভাল লগা নাই মানে লগা নাই? তুমি মোক কেতিয়াও ভালেই নালাগে। লগাই দিবানে? এতিয়া আমি যাবলৈ ৰেডি হ'লোঁ। ৰেডি হ'লা? গামোচা মোৰ হাততে দিলে, তাত গৈহে ল'ব আৰু। দেখুৱাই থাকিম আজি আমাৰ প্ৰগ্ৰাম কেনেকুৱা হয়, চাই থাকিব ভিডিঅ'টো। হ'ল গেট পাছ আমাৰ অভিনৱ গোষ্ঠীৰ উদ্যোগত 43 নে? 43 সংখ্যক কলংপৰীয়া ৰঙালী বিহু গৈ আছোঁ। যোৱাবাৰ সিফালে মোৰ কৰি আছিলে ন? পালোঁ এনেকৈ নাছিলে সিফালে। এনেকৈ আছিলে। দোকান 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 উপস্থিত হৈছে। তেওঁ খন্তেক পিছতে তেওঁ গীতৰ শৰাই আগবঢ়াব। গতিকে আপোনালোকে গতিকে অপেক্ষা কৰক আৰু তেখেতৰ গীতৰ শৰাই উপভোগ কৰক। হয়তো তেখেতসকল কেকে আৰু মোহন বুলিয়ে সকলোৰে মাজত পৰিচিত হৈছে। ভালে আছে সকলো? বেলেগত যিমানেই নকৰোঁ, নিজৰ মানে ঘৰত কৰাৰ নিচিনা সুখটো নাই আৰু। এই দীপজ্যোতি কেওঁতো আহি আছে, সি পানীগাঁও চাৰিআলিত এখন অনুষ্ঠানলৈ গৈছে। মই বোলো মই উঠোঁ, তই অকণ লাহে লাহে আহিবি, চাগে কৃপা থাকিলে দুইটাই। অসমৰ আজিৰ তাৰিখত এজন বলিষ্ঠ অভিনেতা, অকল জনপ্ৰিয় নহয়, বলিষ্ঠ অভিনেতা, যিকোনো চৰিত্ৰত অভিনয় কৰিব পৰা এজন অভিনেতা হৈছে সিদ্ধাৰ্থ শৰ্মা। যিকোনো চৰিত্ৰত আপোনালোকে সদায় দেখিছে। আৰু এইজন অভিনেতা হৈছে আমাৰ নগাঁৱৰ গৌৰৱ। আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল কাহি। কোনে মাৰিছো এইটো টিকি? কাহি বাতি নুধুৱে ভাগিব বুলি হাতৰ ন। এজনী গোটাই লবি খুৱাব বুলি সুখৰ ভাত, পিছতহে মজা পাবি ৰান্ধি দুজনলে ভাত। সিহঁতে বুজি নাপায়। I'm sorry. No, it's okay. I'm from Assam, from Nagamas, but I'm just it's very fabulous. এনেই ক'লো এদিন জুবিনদাৰ ৰুমত মই ক'ৰবাত কৈছোঁ, জুবিনদাৰ ৰুমত গোটেই বেচিন ফুল হৈ গ'ল। দাদা আহি শুই দিলে। বায়ে মোক ক'লে সিদ্ধাৰ্থ তুমি যোৱাচোন কৈ দিয়া, আমিতো ইয়াতে থাকিলে হোটেলত ক'ৰবাত অনুষ্ঠান কৰিলে থাকোঁ, গতিকে গড়গড়কৈ নামি গ'লোঁ। অনবৰতো ইউকেত আছোঁতো মূৰত নাথাকে ন।
নামি গৈ সন্মুখতহে পাইছোঁ গড ইয়াতো এতিয়া ইংৰাজীত ক'ব লাগিব ধুনীয়া একদম ওখ পাখ ছোৱালী এজনী এক্সকিউজ মি কৈ দিলে মোক আমাক চাই দিয়া ৰে হয়নে বুজাই যে লাগে নামি গৈছোঁ তেওঁ কৈ দিছে এক্সকিউজ মি এনেকৈ কৈ দিছে মই বুজাই দিছোঁ বোলো হেল্ল' 506 Zubin Gard Basin empty water please clean up ৰাতিপুৱা দেখিছোঁ ক্লিন হৈ আছে এই মই বিচাৰিছোঁ সুগন্ধি হৈ গোলাপ ফুল অন্তৰে জানালে নিবিচাৰে যদি কৈ যা মোৰ যা আপোনালোকে ইমান ধুনীয়াকৈ বহিতে অনুষ্ঠান চাই আছে তাৰ কাৰণে ইয়াত বহি থকা অভিনয় খাব থকা কৰিব থকা চাবৰ কাৰণে হেং কি কষ্টি লাগিছে ৰে কথা পাতোতে কেনেকৈ ভেকুলী মাত হৈ যাব আপোনালোকে দেখা দিছোঁ এই ল'ৰা ভেকুলীকে মাকক কৈছে বিয়া পাত মাকে কৈছে কি কৈছে বিয়া পাত এতিয়া মাকে বাপেকে কৈছে কাক পাত বাপে কৈছে জাক তাক পাত বাপেকতো খং উঠিল বাপে কৈছে জাক তাকি তাৰপিছত পিতাকে কৈছে পোষ্ট আউট এতিয়া কথা বোলে সিহঁতৰ কাজিয়া হৈ গ'ল কেনেকৈ ভেকুলী মাত হৈ গ'ল মই দেখুৱাই আছোঁ গোটেইখিনি একেলগে চৈছে বিয়া পাতো কাক পাতো জাক তাক পাতো পোষ্ট আউট বিয়া পাতো জাক তাক পাতো পোষ্ট আউট বিয়া পাতো কাক পাতো পোষ্ট আউট জানে পইচা জিলৈ নাহুবনে জিলৈ থাকিব কহলে তুমি চেনাই গম মুকুধন থাকিব কহলে কল্পনা বাই ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰিছিল মই এপাক ননচাকৈ থাকিব নোৱাৰিলোঁ গতিকে সেয়া বৰ্ণালী বাৰ লগত গৈ পেলাই ষ্টেজত এপাক নাচি দিলোঁ চিপছ খাই মেলি আমি যাওঁগৈ আৰু কেইটা বাজিলে এতিয়া 2:39 মানে 3টা বাজিব হ'ল ন এতিয়া 3 বাজিবৰ হ'ল আৰু আমি আহি পালোহি বিৰাট ভাগৰ লাগিছে নাছিলোঁ অকণমান কাইলৈ ভিডিঅ'টো আকৌ আজি নাহিছিল এখন হয় কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে ৰাতি বহুত দেৰি হৈ গ'ল 3টা বাজিলে গতিকে আজি আকৌ এইফালে ওলাই আহিছোঁ ভাবিছোঁ ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিওঁ মই তোমাক ঢুকি পোৱা নাই গিফ্ট লৈ আছোঁ এতিয়া এইফালে বোলে আজি মিনি ব্লগ বনাব আহি কলেজ পালোহি গতিকে যদি ৰেডি হৈ আছোঁ এইফালে চিতা কোনে যদি প্ৰিয়ংকা চোপ্ৰা আপোনালোকক জনোৱাই হোৱা নাছিল নহয় আজি কলিগ এগৰাকীৰ বিয়া গতিকে বিয়া ঘৰৰ ওচৰতে আছিলে আমাৰ কলেজৰ গতিকে ছাৰে আমাক থ'বলৈ আহিলে কফি খাই ল'লোঁ আজি চাওকচোন দিনটো একেবাৰে বেয়া তাৰমানে আজি মই ভেজ আৰু ইহঁতৰ থালিকেইখন চাওকচোন এইকেইটা মাংস লৈ লৈছে মই একদম ভেজ থালি লৈ ল'লোঁ দেই বেকগ্ৰাউণ্ডত ইমান গান বাজি আছিলে ন সেইকাৰণে কি কৈ আছিলোঁ একো মনত নাই মিউট কৰিয়ে দিলোঁ আৰু এয়া চাওকচোন আমাৰ একদম মৰম লগা কইনা বৰ ধুনীয়া লাগিছে নহয়নে তাইক যদিও মই ভিডিঅ'টো দেৰিকৈ কৰিছোঁ তোমালৈ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু এতিয়া সন্ধিয়া হ'বৰে হ'ল গতিকে ময়ো ঘৰলৈ এয়া আহি আছোঁ টমটমত ভিডিঅ'বোৰ মই ৰেগুলাৰকৈ দিব পৰা নাই বেয়া নাপাব আচলতে এনেকুৱা হয় ন ডেইলি এতিয়া কলেজ যাওঁ কলেজৰ পৰা আহোঁ যদি কিবা বিশেষ থাকে ন তেতিয়াহে ভিডিঅ' কৰিব মন যায় নহ'লে একেখিনি বস্তুকেনো কি দেখুৱাই থাকিম সেইকাৰণে মানে অলপ দিয়াত লেট হৈ যায় চেষ্টা কৰিম আৰু সোনকালে নতুন ধুনীয়া ভিডিঅ' দিবলৈ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব